লৈ আহিছোঁ 1 চামুচ এইটো Hey guys, what's up? মই পকুল বৰ্মন মোৰ ইউটিউব চেনেল আছামিজ ক্ৰেজি বয়ত আপোনাক স্বাগতম জনালোঁ গাইজ এতিয়া হ'ল গৰমৰ দিনত কি হয় বিশেষকৈ আমাৰ কাপোৰবোৰ বেছি লেতেৰা হয় কিন্তু সেই কাপোৰবোৰ ধুবৰ কাৰণে আমি কি ইউজ কৰোঁ সাধাৰণতে চাৰ্ফ বা চাবোন কিন্তু আমি চাৰ্ফটো পানী মিক্স কৰাৰ লগে ফেন উঠে কিন্তু চাবোনটো উঠে জানো নাজানো কিন্তু আমি এটা নতুন ধৰণৰ আজি এটা চাৰ্ফ বনাম সেই চাৰ্ফটো কেনেকুৱা ধৰণৰ চাওঁ আহকচোন বাৰু Hey guys, আমাৰ এক্সপেৰিমেন্ট কৰিবৰ কাৰণে এটা চাৰ্ফ লাগিব লগত প্লাস লাগিব এটা চাৰ্ফ এক্সেল সাবুন যেহেতু একে ব্ৰ্যান্ডৰ লৈছো কাৰণ টেষ্ট কৰিব বেছি ভাল হ'ব এতিয়া আমি চাৰ্ফটো থলো সাইডত কিন্তু এই চাৰ্ফটোৰ তলত আছে আমাৰ দুটা গ্লাস ধৰক এই গ্লাসটোত এটা চাৰ্ফ ৰখাম সেম পৰিমাণৰ 1 চামুচ আৰু আমি ইফালে যোনটো সাবুন থাকিব সাবুনটো আমি কাটি পুৰা গুড়া কৰি সেই সাবুনটো ইয়াত সেম এপ্লাই কৰিম কন্ডিশন গতিকে আমি দুইটা আমি যেতিয়া খুলি দিম তেতিয়া কোনটো বেছি ফেন উঠে সেইটো টেষ্ট কৰো আহক এতিয়া বৰ্তমান আমি ইয়াত যেহেতু মোচৰ চাৰ্ফ আছে সেম 1 চামুচ সাইজৰ আপোনারা দেখিব পাইছে 1 চামুচ সাইজৰ মই চাৰ্ফখিনি দিলো এটুত আছে চাৰ্ফ কিন্তু ইয়াত আমি যেহেতু সাবুন ডক বনাব লাগিব চাৰ্ফৰ নিচিনা গতিকে আমি ইয়াত প্ৰস্তুত Hey guys, already আমি গুটিখিনি কাটি ললো কাটি পেলাই মিক্সাৰ মেচিনটোৰ ভিতৰত সোমাইছো এতিয়া গুড়া কৰা অপচন চাৰ্ফৰ আমি এইখিনি গুড়া হৈ গ'ল এতিয়া মই গুড়া লৈ আহিছো 1 চামুচ এটুত আছিল যেহেতু চাৰ্ফ ইয়াত আমি দিব লৈছো দিলু আমি এটু হল আপোনাৰ চাৰ্ফটো যোনটো অৰিজিনাল হয় আৰু এটু আমি যোনটো বনাইছো সাবুনৰ পৰা সেইটো হয় আহক এতিয়া আমি দুইটা পানী দি চাওঁ Guys, এটা চাব পাৰে আপোনালোকে সাৰ্ফৰ পানীখিনি যিমানখিনি ফেন উঠিছে বাট আপোনাৰ যোনখিনি আছিল সাবুনৰ পানীখিনি তাত কম ফেন উঠিছে সাইডৰ পৰা চাব পাৰে আপোনালোকে চাওক প্ৰায় সম্পূৰ্ণ একেই হৈছে ইয়াৰ যিমানখিনি উঠিছে ফেন ইয়াৰো সেম একেই উঠিছে ক'ব গ'লে এটা সমানে হৈছে ধৰিব নোৱাৰা দেখিবলৈ পাইছে ফেন যিমানখিনি উঠিব পাৰিছে সাবুনৰ ফেনটো তাৰ তুলনাত অলপ হ'লেও কম হ'ব গাইজ ইয়াৰ পৰা বিশেষকৈ গম পোৱা গ'ল যে চাৰ্ফৰ কাম সাবুনৰ বিশেষকৈ কৰিব নোৱাৰে যিহেতু চাৰ্ফ ফেনৰ কাৰণে উঠে গতিকে ফেন যিমানখিনি উঠে চাৰ্ফৰ সাবুনখিনি ইমানখিনি উঠাব নোৱাৰে কিন্তু প্ৰায় যিমানখিনি পাৰে তাতকৈ 95% হ'লেও উঠাব পাৰিছে গতিকে ইয়াৰ পৰা এইটোকে বুজা গ'ল যোনটো বস্তু যি হয় সেইটো বস্তু তাতে ব্যৱহাৰ হ'ব হে গাইজ যদি ভিডিঅ'টো ভাল লাগিল তেনেহলে ভিডিঅ'টো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে আৰু লগতে বেল আইকনটো থাকে সেইটো দবাই ল'ব থ্যাংক ইউ